আজি আমি যাই আছো গাহৰি খাবলৈ আৰু আমি দোকান বন্ধ কৰিবলৈ ওলাইছো। এবাৰ মোৰ লগত আছে ৰাতুল, আমি গৈ আছো। ৰখি আছে আমাৰ খানা খাবৰ কাৰণে যাই আছো বৰ্তমান। ইমান ধুনীয়া ঠাণ্ডা বতৰ কি মাংস খায়? গাহৰি মাংস। আমি যাই আছো এতিয়া বৰ্তমান। এই পথাৰ চাওক গাইছ, ইয়াতে হাঁহ, এইবিলাক ধুনীয়াৰ হাঁহ আছে ইয়াতে। সদনীয়া পুৰা, এইবিলাকত ধান পোৱা নাই। বৰষুণ দি আছে, পুৰা বৰষুণ দি আছে। গাইছ আজি খানা খাৱা নহ'ল, পিছে বতৰ বেয়া, সেইকাৰণে ঘৰলৈ উভতি আহিব লগা হ'ল।